নমস্কাৰ, মোৰ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে। আজি আন এটা ভিডিঅ' ৰেচিপি লৈ আহিছোঁ। সকলোৱে গম পাইছেই চাগে ৰেচিপিটো। আজি মই বনাম ক্ৰিমি ক্ষীৰ। তাৰ বাবে লাগিব আমাক, আজি মই বনাম পায়স। তাৰ বাবে মই ইয়াত লৈ লৈছোঁ ড্ৰাই ফ্ৰুটছ, কাজু লৈ লৈছোঁ, কিচমিচ লৈ লৈছোঁ আৰু কাঠবাদাম। তাৰপিছতে মই 4-5টা এলাইচি লৈ লৈছোঁ, 2টা তেজপাত লৈ লৈছোঁ আৰু মই আধা বাটি চেনি লৈছোঁ। চেনি মই আৰু পিছত দিম। তাৰপিছতে ইয়াত মই 10-15 মিনিটৰ বাবে চাউলখিনি তিয়াই থৈছোঁ। এয়া মই ইয়াতে চচপেনটো বহাই দিছোঁ। তাৰপিছত মই এই আধা বাটি চেনিখিনি দি দিম। লগতে মই পানী অকণমান দিম। আৰু চেনিখিনি যাতে পানীটোৰ লগত মিহলি হৈ যায়। চেনিখিনি যেতিয়া ব্ৰাউন কালাৰ হৈ আহিব, সেই সময়লৈকে আমি চেনিখিনি এনেকৈ মিহলাই ল'ম। এয়া চেনিখিনি ব্ৰাউন কালাৰ আহিছে। এতিয়া মই ইয়াত অলপ পানী দি দিম। পানীখিনি চেনিটোৰ লগত যাতে মিক্স হৈ যায়। এতিয়া গেছৰ ফ্লেমটো ল' কৰি দিব আৰু মই ইয়াত আধা লিটাৰ গাখীৰ লৈ লৈছোঁ, সেইখিনি দি দিম। তাৰপিছত সকলোখিনি এনেকৈ মিক্স কৰি দিব। তাৰপিছতে গাখীৰটো এটা উতল আহিব দিব। এয়া মোৰ গাখীৰত উতল আহিছে। মই তেজপাত দি দিম 3টা আৰু লগতে এলাইচিকেইটা দি দিম। তাৰপিছত এয়া মই চাউলখিনি দি দিম। সকলোখিনি মিক্স কৰি দিম। এতিয়া মই চাউলখিনি সিজিব দিম। এতিয়া মই এই কাজুখিনিও দি দিম। আৰু মাজে মাজে এনেকৈ হেতাৰে লাৰি থাকিব। এয়া চেনি মই অকণমান দি দিম। অথনি অলপমান দিছোঁ। এলাইচিতে দিয়াত গোন্ধটো ইমান ধুনীয়া আহিছে। আপোনালোকে বনাই এবাৰ চাবচোন। আৰু মোৰ ভিডিঅ'বোৰ যদি চাই ভাল লাগি থাকে তেনেহ'লে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া মোৰ পায়সখিনি হৈ আহিছে। মোৰ পায়সখিনি বনাওঁতে কমেও 15-20 মিনিট লাগিছে। পায়সৰ কালাৰটো পূৰা বগা হোৱা নাই, কাৰণ মই প্ৰথমতে চেনি পানীখিনি অলপ ব্ৰাউন কালাৰ কৰি লৈছিলোঁ। সেইকাৰণে এই আপোনালোকে চাব পাৰে পায়সৰ কালাৰটো অলপ ব্ৰাউন হৈছে। প্ৰথমতে তেনেকৈ চেনি পানীখিনি ব্ৰাউন কালাৰ কৰি ল'লে মানে পায়সৰ কালাৰটো অলপ ধুনীয়া হয়। আপোনালোকে এনেকৈ বনাই চাবচোন।
মই ওপৰতে কাজু আৰু কিচমিচ দি অকণমান ধুনীয়াকৈ সজাই ল'লোঁ আৰু ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ।